আজি আলুদম বনাব লৈছোঁ দেই। এয়া সিজাই লোৱা আলু, এয়া বিলাহী, পিঁয়াজ, আদা, নহৰু, জালুক আৰু জালুকৰ গুড়ি। তেল গৰম হ'লে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভাজি হ'লে আদা, নহৰু, জালুকখিনি খুন্দি ল'ম দেই। গাজৰ অলপ দিব পাহৰিছিলোঁ। হ'লে এতিয়া হালধি দি দিছোঁ। লৰাই আদা, নহৰু, জালুক আৰু গাজীৰা খুন্দি তাৰপাছত এতিয়া বইল কৰি লোৱা আলু। মই বিশেষ মছলা ইউজ কৰা নাই দেই। এতিয়া আলুখিনি ভাঙি দিম। এতিয়া কাটি লোৱা বিলাহীখিনি দি দিছোঁ, অকণ লৰাই দিছোঁ। গৰম মছলাখিনি সোমাব দি ঢাকি থ'ম। এতিয়া নিমখ অলপ দি দিলোঁ। এতিয়া জালুকৰ গুড়িখিনি ছটিয়াই দিছোঁ অলপ। এতিয়া পানী দিব পৰা হ'লেই পানী ঢালি দিছোঁ। আলুদমখিনি অলপ সিজিবলৈ দিম, উতলিব দিম। মোৰ তৰকাৰী উতলিবলৈ লৈছে। নৰসিংহ পাত লৱণ দি পেলাই অফ কৰিম। এয়া মোৰ আলুদম ৰেডি, খাব পৰা হৈ গ'ল। থেংক ইউ।